এই যে আঁচনিবিলাক আহে, আচলতে আঁচনিবিলাক কাৰ কাৰণে? ধনীৰ কাৰণে নে দুখীয়াৰ কাৰণে? বাকী বাদ দিয়ক ধনী দুখীয়াৰ কথা, আচল কথা ৰাখিলে কি হ'ব? মই কি ক'ব বিচাৰি আছোঁ, এই যে ফটো গছৰ পুলি ৰুই পিনি যে GPS কেমেৰাত যে ফটো উঠি কিনে যে 10-12তকৈও অধিকবাৰ যে ফটো আপলোড কৰা হৈছিল, আৰু দুৰ্ভগীয়া মোৰ মা, মানে মায়েও বহুত আশাবাদী হৈ আছিল যে সেই 10,000 টকাটো পাব, তাৰপিছত কিবা এটা ব্যৱসায় সৰু সুৰাকৈ ছাগলী বা কুকুৰা চৰাই এনেকৈ কেইটামান আনি পিনি অলপ পোহপাল দিব বা কিবা কৰিব। আমাৰ যিহেতু মধ্যবিত্ত পৰিয়ালৰ ন, মানে অভাৱ আমাৰ বহুত, কেতিয়াও আমাৰ অভাৱ পূৰণ নহয়। কিমান যে আশা কৰি আছিল সেই 10,000 টকা পাব, কি কৰিব কি নকৰিব, আৰু মোৰ চাখিনি পেলাই ভাল কামত, আমি সৎ কামত ব্যৱহাৰ কৰিব পাৰিলে, কিবা এটা কৰিব পাৰিলে। কিন্তু চাওকচোন, গোটত প্ৰত্যেকটো গোটতে চবে পালে, কিন্তু নতুনকৈ আঁচনি এইটো ওলাইছে যে যিসকল মহিলাৰ 4টাকৈ ল'ৰা ছোৱালী আছে সেইসকল মহিলাই এই আঁচনিৰ পৰা বঞ্চিত। গতিকে মই এই কথাটো বুজি পোৱা নাই। আমি ফেমিলি মেম্বাৰ আমাৰ 6টা, গতিকে আমি 5টাই ভোট দিওঁ। এতিয়া ভাবকচোন, যদি 4টা ল'ৰা ছোৱালী থাকিলে এই আঁচনিৰ পৰা বঞ্চিত হয়, আমি কি ভোটো দিব নালাগিব নেকি? নে ভোটটো দিয়াৰ সময়ত আমি গোটেইকেইটাই দিব পাৰিম? কি আঁচনি এইটো মই বুজি পোৱা নাই। কি ওলাই এইবিলাক আঁচনি ওলাই, কি ওলাই, 9জনে পাই যাব আৰু এজনে ৰৈ যাব, নাপাব। আমি কষ্ট কৰিয়ে খাব লাগে, আমি প্ৰত্যেক দিনে কষ্ট কৰিব লাগে, দিনটো আমি কষ্ট কৰি আমি ৰাতিৰ সাঁজৰ কাৰণে আমি ভাবিব লাগে। গতিকে মিছা আশা দিলে ন বহুত কষ্ট হয়, আমাৰ নিচিনা সাধাৰণ মানুহৰ বহুত কষ্ট হয়। এতিয়া যে পইচাটো যে নাপালে, এই আঁচনিটো কেতিয়া ওলালে, কিয় ওলালে, আৰু কি হয় মানে এইটো আঁচনি মই বুজি পোৱা নাই। যিসকল অভিজ্ঞ ব্যক্তি আছে আপোনালোকে জনাবচোন। আৰু আমাৰ নিচিনা ভুক্তভোগী কোনোবা আছে নেকি? মানে বেয়া লাগিছে, মানে মায়ে কৈ আছে যে মই নাপালোঁ, বাকী চবে চেক পাইছে, তো মোৰ বেয়া লাগিলে শুনি কিনে কথাটো। মানে এক্সাইটেড হৈ আছিল, পইচাখিনি পাব, কিবা এটা কৰিব, কিমান যে সপোন, কিমান যে কি। কেতিয়াবা ভাবোঁ, যিগৰাকী মহিলাই প্ৰত্যেকখন মিটিঙত দৌৰি থাকিব, প্ৰত্যেকখন মূৰৰ বিষ টেবলেট খাই পিনি হ'লেও মিটিঙত দৌৰিব, মোৰ মিটিঙত যাব লাগিব, নহ'লে মোৰ অৰুণোদয় কটা যাব, মই মিটিং যাব লাগিব, এনেকুৱা হৈ গৈছে পৰিস্থিতি। তোৰ বেমাৰ হৈছে, তই মেডিচিন খাই হ'লেও তই যা, মিটিঙত যা, নহ'লে তই একো নাপাবি। কি পাইছোঁ ভাবি চালে?